Drumming on the beat. Fools like them, they suss me out and then they ghost. Girls like me, I like a magnet to a knot. Can like a lighter from the ocean. হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ খুবেই ভাল আৰু মোৰো ভালেই চলি আছে আৰু এনেকৈ দিনবোৰ গৈ আছে আৰু কাৰণ মানে কি হৈছে ল'ৰাৰো পৰীক্ষা পাইছেহি সেইকাৰণে মানে পঢ়াওঁতে মেলোঁতে দিনবোৰ পাৰ হৈ গৈ আছে। পৰীক্ষাৰ পিছতে চাগে কিবা এটা অকণমান চেঞ্জ হ'ব কাৰণ মানে অকণমান দেউতাৰ ওচৰলৈও যাম বা ক'ৰবাত ফুৰিব যাবও পাৰিম। এতিয়া ল'ৰাক টাইম দিবলগীয়া হৈছে সেইকাৰণে মানে একো বিশেষ মানে দেখাব পৰা নাই ভিডিঅ'ত, জাষ্ট এনেই চলি গৈ আছে আৰু বোলো ভিডিঅ'টো আজি এনেকৈয়ে ষ্টাৰ্ট কৰোঁ যে মানে ল'ৰাক আনিবলৈ যাওঁ স্কুলৰ পৰা। ল'ৰাক আনিবলৈ যাওঁ গতি বৰষুণ আৰু এসপ্তাহমান বৰষুণ দি আছে। চেণ্ডেলো ওলমাই দিছোঁ ৰছীত দেই। কোনোবাই বা এনেকৈ চেণ্ডেল ৰছীত ওলমাই পাইছেনে? কিন্তু মই আজি ভিতৰতে চেণ্ডেল ৰছীত ওলমাই দিছোঁ। উপায় নাই নহ'বা, চেণ্ডেল কাপোৰ মানুহৰ পিন্ধিবলৈ একো নাইকিয়া হ'ব, লাষ্টত পৰ্দা পিন্ধিব লাগিব। হেল্ল' গাইজ, এতিয়া ৰাতি 7:30 বাজিলে। স্কুলৰ পৰা ল'ৰাক আনি মেলি এইকেইদিন ইমানেই বৰষুণ দিছে মানে কি হৈছে অলপ হ'লেও তিতা যায়েই ন স্কুটিত আহিলে। তাৰপিছতে এতিয়া অকণমান গাটো বেয়া নিচিনা কৰিছে, পানী লাগিছে। সেইকাৰণে বোলো আজি মাংস লোকেল মুৰ্গী অকণমান আনিছোঁ, অকণমান জালুক দি অকণমান চিম্পুলকৈ মছলা কম দি পেলাই বনাই দিওঁ, তাৰ অকণমান ভাল লাগিব। এয়া চিকেনখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছতে এইফালে নহৰু আদা পিঁয়াজখিনি প্ৰথমতে চপাৰত চপ কৰি ল'ম। এইখিনি পিঁয়াজ ৰেডি। আজি এতিয়া প্ৰেছাৰত বনাম, প্ৰেছাৰত মানে চিম্পুলকৈ বনাম যিহেতু আৰু অকণমান দেৰিও হৈ গৈছে। এতিয়া প্ৰেছাৰত তেল দি লৈছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাত ইয়াত তেজপাত ইলাচি আৰু লং দি দিছোঁ আৰু এতিয়া পিঁয়াজখিনি দি দিছোঁ। এইখিনি ভাজ খাই আছে। এতিয়া খুন্দনাত দিম প্ৰায় 10-15টামান জালুক। এতিয়া দিম আদা দুটুকুৰা, নহৰু, এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাইছে। এতিয়া এইখিনি থেতালি থোৱাখিনি ইয়াত দি দিম। থেতালি খাই থাকিলে বেছি ভাল লাগে আৰু বেছি হৈছে। প্ৰথমতে হালধি আন্দাজমতে, সৰু চামুচৰ প্ৰায় আধা চামুচ ধনিয়া পাউডাৰ, প্ৰায় আধা চামুচ জলকীয়া গুড়ি কাশ্মীৰী ৰেড চিলি পাউডাৰ, জিৰা গুড়ি সৰু চামুচৰ প্ৰায় 1 চামুচ। এতিয়া ধুনীয়াকৈ মছলাখিনি পিঁয়াজৰ সৈতে ভাজি ল'ম। মছলাখিনি ভাজ কৰাত এতিয়া মাংসখিনি তাৰে এড কৰি দিছোঁ আৰু এতিয়া মাংসখিনি ধুনীয়াকৈ ভাজি থাকিম প্ৰায় 10-15 মিনিটৰ কাৰণে। ধুনীয়াকৈ তেল ওলাইছে যে আৰু অলপ ভাজিব লাগিব, প্ৰায় 5 ফ্ৰাই হৈ গৈছে। এতিয়া আলুখিনি এড কৰি আৰু 2 মিনিটমান ফ্ৰাই কৰি পানী দি দিম গৰম। Drumming on the beat. Fools like them, they suss me out and then they ghost. Girls like me, I like a magnet to a knot. দুটা চিটি মৰাৰ পিছত এতিয়া প্ৰেছাৰ খুলি চাম। বেছি চিটি নামাৰিলোঁ কাৰণ ভাজোঁতে সিজিয়ে গৈছিলে মাংসখিনি। So my God, fools like them, they suss me out and then they ghost. I found a rainbow in the shade, who said he used to play. আজি ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল এটা আহিছে। এই পাৰ্চেলটো এতিয়া খুলি দেখাম আপোনালোকক। কিমান ধুনীয়া বস্তু এটা আছে দেই। ফ্লিপকাৰ্টৰ পৰা বেলেগ কি কৈছে আকৌ ন? টান টান ভাত কেৰেলা। এইটো ফাদাৰ্ছ ডে ৰিটাৰ্ণ গিফ্ট দেউতাৰ ফালৰ পৰা ফ্লিপকাৰ্টত দি পঠাইছে দেউতাই। ৰাম ৰাম, ঘৰৰ ভাত কেৰেলা লগতে ভিতৰত এখন চিঠি দেই। চিঠিখন পিছত পঢ়ি দেখাম আৰু পিছত পঢ়ি দেখাম। আৰু এটা ধুনীয়া বস্তু দেউতাই দিছে, দেখাম হ'ব দেই বেক কেমেৰা দি।
এইটো এটা দৰৱ মানে কি হৈছে মোৰ যোনজোপা পিছফালে ভাতকেৰেলা আছিলে সেই গছজোপা কিবা বেমাৰ এটা হৈছে পাতবোৰ খাই দিছে কাৰণে দেউতাই এই বটল দৰৱ দি পঠাইছে কেতিয়াবা কি হয় কোনোবা চিনাকি মানুহ আহিলে কিবা দি পঠাবলৈ মন কৰে আৰু ন আৰু বহুত দিন মোৰ যোৱাও হোৱা নাই লাষ্ট নগাঁও যাওঁতেই দেউতাৰ আজি লগ পোৱা একেবাৰে বোলে পৰীক্ষাটো শেষ কৰি যাম সেইকাৰণে আৰু হেৰি হৈছে ঘৰৰ ভাতকেৰেলা তেওঁ খাই আছে কৈছে দিব পৰা নাই সেয়াই আৰু এনেকৈ আৰু বেয়াও লাগে ন সেয়া যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ বাই বাই